সুখাতিৰে উত্তীৰ্ণ হোৱা 10 গৰাকী ছাত্ৰ ছাত্ৰীক কমল কুমাৰ ব্ৰহ্ম নামেৰে আমি এইবেলি 16তম আমি তেওঁলোকক আমি বঁটা বা তেওঁলোকক সন্মান আমি দিছোঁ আৰু এডমিশ্যনৰ কাৰণে আমি স্কলাৰশ্বিপ আৰু তেওঁলোকক আমি এটা সাইটেশন আৰু বিভিন্ন কিতাপ দি পেলাই আমি সম্বৰ্ধনা জনাইছোঁ প্ৰতিভা আৰু যদি কষ্টৰে বা মানে ছাত্ৰ ছাত্ৰীয়ে যদি তেওঁলোকে কষ্ট যদি কৰিব পাৰে তেতিয়াহ'লে মাতৃভাষা মাধ্যম বড়ো ভাষা মাধ্যম পঢ়িও ভাল ৰিজাল্ট কৰিব পাৰে ভাল মাৰ্কছ আনিব পাৰে ইয়াৰে এটা প্ৰমাণ আৰু দীপক বড়ো আৰু মনদীপ বড়ো দুয়োগৰাকী ছাত্ৰই এইবাৰ বড়ো মাধ্যমত পঢ়ি পেলাই অসমৰ ভিতৰত 97% লৈ তেওঁলোকে উত্তীৰ্ণ হৈছে অসমৰ টপ 10ৰ লয়েষ্টটো হ'ল 98 আৰু বড়ো মাধ্যমৰ হাইষ্টটো হ'ল 97 তো 1% পাৰ্থক্য আছে কিন্তু এই পাৰ্থক্যটো আমি পাৰ্থক্য হিচাপে লোৱা নাই আমি এইটো এটা চ্যালেঞ্জ আৰু সংগ্ৰাম হিচাপে আমি লৈছোঁ গুণগত শিক্ষাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা কাম কৰি আছে আৰু 16-17 বছৰ ধৰি আমি অব্যাহত ৰাখিছোঁ প্ৰায় 1977 ছাত্ৰ ছাত্ৰীয়ে বড়ো মাধ্যমত এইবাৰ হাইষ্ট মানে যোৱাটো 16টা বছৰত তেওঁলোকে ফাৰ্ষ্ট ডিভিজন মানে প্ৰথম বিভাগত তেওঁলোকে উত্তীৰ্ণ হৈছে 17,303 মেট্ৰিকত উত্তীৰ্ণ হৈছিল তাৰে ভিতৰত 10,507 গৰাকীয়ে মানে উত্তীৰ্ণ হৈছে তেওঁলোকে আৰু ইয়াৰে 60.72% অসমত 56% মানে ইয়াৰ উত্তীৰ্ণৰ হাৰ আৰু বড়ো মাধ্যমৰ 60.something উত্তীৰ্ণৰ হাৰ তো এই ক্ষেত্ৰত মই তেওঁলোকক শুভেচ্ছা দিছোঁ আনহাতেদি মই চৰকাৰক এই কথাটো মানে নজৰ দি পেলাই মই ক'ব বিচাৰিছোঁ যে অসমৰ শিক্ষা বিভাগৰ কিছুমান বিষয়াসকলৰ গাফিলতি আৰু তেওঁলোকৰ যিখিনি মাহি আই দৃষ্টিৰে চোৱা চকু ইয়াৰ বাবে বড়ো মাধ্যমক নিষেধ কৰা এটা ষড়যন্ত্ৰ অব্যাহত আছে এতিয়াও আৰু শিক্ষা বিভাগৰ এই যে বিঅ ডিঅ আইএছবিলাকৰ যিবিলাক অফিচাৰবিলাকৰ এইবিলাক মানে বড়ো মাধ্যম নিষেধ কৰা এই ষড়যন্ত্ৰ ইয়াৰ উদাহৰণ হিচাপে মই ক'ব বিচাৰোঁ যে বড়ো মাধ্যমত 611টা 611 বিদ্যালয়ত এতিয়াও সিঙ্গল টিচাৰ আৰু তাত 0 টিচাৰ আছে এতিয়াও 23 স্কুলত যিসকল বড়ো মাধ্যমৰ নহয় তেওঁলোকক বড়ো মাধ্যমত মানে পোষ্টিং দিছে আমি কৈছোঁ বাৰম্বাৰ যে এনেকুৱা কৰিব নালাগে বড়ো মাধ্যম বিদ্যালয়ত য'ত ৰষ্টাৰ মেইনটেইন নহয় তাত ৰষ্টাৰ জাপি দিয়া হৈছে नोंथांमोनहा जेएनएम एनएम नार्सिं फरायनो गोसो दं नामा जुदि गोसो दंबोला थाबैनो क'क्राझार एसएएम कलेजाव मुं थिसनदो बे फरायसालियाव 2 निफ्राय 3 बोसोर नार्सिं फरायनायनि मोजां खाबु दं जुदि गोसो दंब्ला थाबैनो 9854550697 एबा 9854300175 नाम्बाराव फोनांजाब खालामदो